গুৱাহাটী বিকে টাৱাৰত এক বিশাল অনুষ্ঠানত উপস্থিত থাকে অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰা। বিকে টাৱাৰৰ তৃতীয় মহলাত এপেক্স ইনষ্টিটিউট অৱ প্ৰফেচনেল ষ্টাডিজ প্ৰাইভেট লিমিটেড শুভ উদ্বোধন কৰে অসমৰ জনপ্ৰিয় অভিনেতা আৰু পৰিচালক যতীন বৰাই। অভিনেতা যতীন বৰাই কয় যে অনাগত দিনত এই সংগঠনটোৰ জৰিয়তে মধ্যবিত্ত আৰু দৰিদ্ৰ শিক্ষাৰ্থীসকলৰ উজ্জ্বল ভৱিষ্যতৰ এক দিশ। এই সংগঠনটোৰ সৈতে মোৰ সদায় সম্পূৰ্ণ সহযোগিতা থাকিব। উদ্বোধন হৈছে মুঠ দুটা স্থান, এখন গুৱাহাটী আৰু আনখন পশ্চিম বংগৰ ডানলপত। আগন্তুক দিনত দৰিদ্ৰ শিক্ষাৰ্থী বা মধ্যবিত্ত ল'ৰা-ছোৱালীয়ে অতি কম খৰচত ভাল অভিমুখী পাঠ্যক্ৰম গ্ৰহণ কৰিবলৈ সক্ষম হ'ব। এই পাঠ্যক্ৰমবোৰ হৈছে হোটেল মেনেজমেণ্ট, এভিয়েশ্যন আৰু ৰিটেইল। Actually, মই যতীন বৰাই আজি এপেক্সত আহি এটাই ভাল লাগিছে যে ইয়াৰ উইকেটৰ থাৰ্ড ফ্ল'ৰত ফাৰ্ষ্ট টাইম আজি গণেশ চতুৰ্থী দিনা তেওঁলোকে ইনগ্ৰেট কৰিছে। আই এম ৰিয়েলি প্ৰাউড যে এনেকুৱা এটা অনুষ্ঠান মই ভাবোঁ অসমত প্ৰথমবাৰ কাৰণে হ'ব। আৰু যিসকল ইণ্টাৰেষ্টেড তেওঁলোক আহক আৰু এই ধৰণৰ অনুষ্ঠানত সহযোগিতা। নিউজ ডেস্ক ৰিপৰ্ট, ডাইৰেক্ট নিউজ অসম।